বিটিআৰৰ বিশেষকৈ কোকৰাঝাৰ আৰু চিৰাং লগতে বঙাইগাঁৱৰ ষ্টাফৰ লগতো মই আজি আলোচনা কেইবালানিও কৰিম। এটামান হৈ গৈছে ইতিমধ্যে। কাইলৈ আকৌ বঙাইগাঁৱতো বহিব লাগিব আৰু এতিয়া মই আজি কোকৰাঝাৰতো মই বহিমগৈ আৰু যথেষ্টখিনি প্লেন প্ৰগ্ৰাম কিছুমান আহি আছে, সেইখিনি আমি সুকলমে কৰিব লাগিব। তাৰোপৰি মই ধুবুৰীলৈকেও যাম কাইলৈ, তাতো মিটিং কৰিব লাগিব BSFৰ লগত, ইয়াতো SSBৰ লগত আমি কৰিছোঁ, লগতে আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বা ছিনিয়ৰ অফিচাৰসকলৰ লগত। এতিয়া টোটেল কনষ্টিটুৱেঞ্চি আছে আমাৰ 24টা BTAD এৰিয়াত, টোটেল কনষ্টিটুৱেঞ্চি 24টা। পলিং ষ্টেচন টোটেল আছে 3534টা। তাৰে 95তকৈ বেছি শতাংশ পলিং ষ্টেচন গাঁৱৰ এৰিয়াত আছে, ৰুৰেল, আৰু বাকীখিনি আৰবান এৰিয়াত আছে। ভালনাৰেবল যিখিনি আছে তাত আমি এটা ছেকশ্যন দিম মষ্টলি, আৰু বাকীখিনিতো আমি হাফ ছেকশ্যন দিবলৈ যত্নপৰ হৈ আছোঁ। যিমান পাৰোঁ আমি এইখিনি কৰিম। গতিকে যথেষ্টখিনি মই যথেষ্ট প্লেন কৰি পৰিকল্পনা কৰি আমি BTAD ইলেকশ্যনৰ কাৰণে অকল BTAD এলেকাত যথেষ্ট পৰিমাণে ফ'ৰ্চ পঠিয়াইছোঁ। ইনফেক্ট 87 কোম্পানী CAPF ইয়াত অলৰেডি থকাখিনিৰ উপৰিও ইয়াত অলৰেডি 46 কোম্পানী আছে। তাৰ উপৰিও আমি 87 কোম্পানী পঠিয়াইছোঁ। তাৰে কিছুমান আহি ইতিমধ্যে অৱস্থান গ্ৰহণ কৰিছে চিৰাঙতো বা কোকৰাঝাৰতো, বাক্সাত, ওদালগুৰিত। এইখিনি আমি কৰি আছোঁ। গতিকে আমি যিখিনি ল'ব লাগে সাৱধানতা সেইখিনি কৰি আছোঁ। আপোনালোকে নিশ্চয় মন কৰিছে চিৰাঙতে হওক কোকৰাঝাৰতে হওক এটা লং ৰেঞ্জ পেট্ৰলিং আমি বহুত কৰিছোঁ। গাঁৱে ভূঞে আমাৰ মানুহ ঘূৰি আছে, ৰাইজৰ লগত আলোচনা বিলোচনা কৰি আছোঁ। গতিকে আমাৰ নন বেইলেবল ৱাৰেণ্টে হওক, বাইণ্ডিং ডাউন পিপুল, মানে বেড কেৰেক্টাৰ যিখিনি মানুহক ধমকি চমকি দি ফুৰা মানুহখিনি আমি আইডেণ্টিফাই কৰি তেওঁলোকক বাউণ্ড ডাউন যথেষ্ট সংখ্যক কৰা হৈছে। লাইচেঞ্চ ৱেপন চিৰাঙততো সমুদায় ঘূৰাই লৈ লোৱা হৈছে। তেওঁলোকৰ 1475টা লাইচেঞ্চ ৱেপন আছিলে, হাথিয়াৰ, গোটেইখিনি লৈ লৈছোঁ। আৰু BTAD এলেকাত যোৱা 2 মাহত, আজি মাৰ্চৰ মানে এই 29 তাৰিখ, এই 2 মাহত 1 জানুৱাৰীৰ পৰা এতিয়ালৈকে 65টা AK-47 ৰাইফলে উদ্ধাৰ কৰিছোঁ আমি। গতিকে আমাৰ ইয়াৰ পুলিচে যথেষ্টখিনি কষ্ট কৰি আছে আৰু যথেষ্ট সংখ্যক অন্যান্য হাথিয়াৰো আমি উদ্ধাৰ কৰিছোঁ। 87 লাখতকৈ বেছি পইচা আমি উদ্ধাৰ কৰিছোঁ ইয়াত, আৰু মদো তেনেকৈ যথেষ্টখিনি ডেষ্ট্ৰয় কৰা হৈছে। 25,000 প্ৰায় লিটাৰ মদ জব্দ কৰা হৈছে আৰু ধ্বংস কৰা হৈছে 47,000, 50,000মান হৈ যাব আজিৰ ভিতৰত লিটাৰ। গতিকে এই ধৰণে আমি কাম কৰিছোঁ আৰু কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি আমি অফিচাৰসকলৰ লগত আলোচনা কৰিছোঁ। আৰু BTAD এলেকাত কোনোবাই হাথিয়াৰৰ দপদপনি দেখুৱাই পেলাই কাৰোবাক ধমকি দিব, আমি ৰাজনীতিৰ কথা একো নাজানো। পুলিচ বিষয়াই হওক, আৰ্মিয়ে হওক, CAPFে হওক, আমাৰ কথা হ'ল অৰাজনৈতিক হৈ থাকি আমি নিজে কোনো পাৰ্টিৰ লগত ফেভাৰ বা ভয় কৰা এই ধৰণৰ কোনো আমি মনোবৃত্তি পোষণ নকৰাকৈ আমি কমপ্লিটলি নিৰপেক্ষভাৱে কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমি পুলিচৰ সকলো বিষয়া কৰ্মচাৰীক। খালি কোনোবাই কাৰোবাক ধমকি দি ফুৰিব, আমুকক ভোট দে, আমুকক নিদিবি, কোনোবাই কাৰোবাক ইলেকশ্যনৰ 2 দিনৰ আগতে মদ বিটাবলৈ যাব, পইচা বিটাবলৈ যাব, সেইবোৰ কিন্তু সহ্য কৰা নহ'ব। সেইখিনিৰ বিৰুদ্ধে আমি একশ্যন ল'ম। পৰিলক্ষিত আপোনালোকক কিমান হৈছে মই নাজানো। আমাৰ অলপ বছৰ খবৰ আছে এই দিশত, তাৰ ওপৰত ব্যৱস্থা লৈ থকা হৈছে। गासैजोंबो लोगोसे जौगानायनि लामायाव UPPL सरकारनि दान मोननायाव मावफुंनाय मावफारिफोर NJPफोरनो गावसुंथानाय साफायाव 4 लाख रां अनसुंथाइ गथायबाय। फै जों बयबो खौसेयै BTR हालामाव गोजोन खौसेथि आरो जौगानायनि थाखाय UPPL हानजानो ट्रेक्टरनि सावगारियाव गावबा गावनि बेसेन गोसा भटखौ होनानै देरहासार होबावदिनि।